লেজ চিপছ কিন্তু মোৰ বৰ প্ৰিয় দেই। কোৱা এনেকে অচিনাকি মানুহৰ পৰা বস্তু নোখোজাকে লয় নেকি? প্ৰিয় বস্তু বা প্ৰিয় মানুহ সন্মুখত থাকিলে অনুমতি নলওঁ আৰু। বেয়াওতো পাব পাৰো। বেয়া পাবলৈ প্ৰথম ভালটোতো পাইছো। আহিল আকৌ ডাইলগ দিবলৈ। মই ডাইলগ দিব নাজানো। তুমি মোৰ যদি প্ৰস্তাৱটো ভাল পোৱা তেনেহ'লে আহিব পাৰা। মোৰ হৃদয়ৰ দুৱাৰখন তোমাৰ বাবে খোলা আছে। আমাৰ ই একদম পাগল প্ৰেমিক। তুমি য়েছ ক'লে হ'ল। 3 দিনৰ পিছত মোৰ বাৰ্থডে। আশা কৰোঁ সেই দিনটোত মোৰ প্ৰিয় মানুহগৰাকীক লগ পাম। মই কিন্তু ক'তো নাযাওঁ দেই। মাজত এতিয়াও 2টা দিন আছে। তুমি তেতিয়ালৈকে ফ্ৰেণ্ডশ্বিপৰ হাতখনটো দিয়া। অনলি ফ্ৰেণ্ডছ কিন্তু। অ'কে। ঐ ৰন্তু, ঐ হাতখন পালো যেতিয়া এৰি দিও জানো? এই থৈ থ আৰু কেতিয়াবা কি ঠিক। এৰি দিয়ক, মানুহে দেখিলে কি ক'ব? দেখক মই কিবা ভয় কৰিছো নেকি? তই যদি পাগলী ৰাধা